22 নং কক্লাবাৰী সমষ্টিৰ অন্তৰ্গত যিমানখিনি দিব্যাংগ মানুহ আছে তেওঁলোকক মোৰ তৰফৰ পৰা আমাৰ দলৰ তৰফৰ পৰা কম্বল বিতৰণ আৰু যোনে যোনে হাল বুবা জানে আৰু চিলাই মেচিনটো চিলাব জানে তেওঁলোকক হালটোও বিতৰণ কৰা হৈছে আৰু 360 আমি বিকলাংগ বা দিব্যাংগসকলক আজি কম্বল বিতৰণ কৰিছোঁ সেইটো বেলেগ বিশেষ কাৰণ নাই মনত এটা কথা ভাবি আছিলোঁ যি সময়ত মোক তেওঁলোকে নিমন্ত্ৰণ জনাই থকা আছিল যে তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ডিজেবল ডে সেই সময়ত মোক নিমন্ত্ৰণ জনোৱা আছিল আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত একেলগে থাকি কথা পাতি থকাত একদিন মই নিজে ইচ্ছাকৃতভাৱে সৰু সৰু এটা টিফিন মই উপহাৰ হিচাপে তেওঁলোকক দিছিলোঁ সিদিনা মই মনত বান্ধি লৈছিলোঁ যে এটা ভাল বস্তু দিব পাৰোঁ নেকি ইয়াৰ পৰাই আজি আহি ঠাণ্ডাও বেছিকৈ পৰি আছে এই দুদিনটো বেছি ঠাণ্ডা পৰি আছে মোৰ মনত আহি গ'ল যে মানে এই ছিজনত এটা কম্বল দিলে তেওঁলোকে অলপ হ'লেও মানে সুস্থ হ'ব বা পৰিয়ালৰ কাৰণে বহুত লাভৱান হ'ব কাৰণ আমাৰ অঞ্চলত তেনেকুৱা সৰু আছে বা ডিচেবল মানুহ আছে যি এনেকুৱা কম্বল এখনো কিনি লোৱাৰ কাৰণে তেওঁলোকে অসুবিধা হৈ যায় চলাটোতো অসুবিধাই কিন্তু কম্বল কিনাটো অসুবিধা হৈ যায় এইকাৰণে মই নিজে চিন্তা কৰি তেওঁলোকক আজি কক্লাবাৰী সমষ্টিত যিমানখিনি ডিজেবল মানুহ আছে তেওঁলোকক মোৰ তৰফৰ পৰা কম্বল আৰু তাঁতশাল আৰু মেচিন এতিয়া আৰু আহিছে চেয়াৰৰ কথা হুইল চেয়াৰ এই হুইল চেয়াৰটো মোৰ তৰফৰ পৰা আজি তেওঁলোকৰ ৰিকুৱাৰমেণ্ট মতে মই বিতৰণ কৰিছোঁ আৰু মনতো এটা শান্তি পাইছোঁ বুলি মই ভাবিছোঁ তেনেকুৱা মানুহক সহায় কৰিব পাৰিলে সমাজৰ কাৰণে ভাল তেওঁলোকৰ কাৰণেও ভাল আৰু সকলোকে মই অনুৰোধ জনাব খুজিছোঁ যাতে তেওঁলোকৰ যিখিনি মান মৰ্যাদা যিখিনি অধিকাৰ সেই অধিকাৰটো যাতে আমি ভালদৰে সমাজে দিয়াৰ কাৰণে চেষ্টা কৰে আৰু ইয়াৰ বাদেও অন্যান্য যিখিনি আঁচনি আছে চৰকাৰৰ তৰফৰ পৰা সেইটো মই আজি তেওঁলোকক কৈছোঁ যিমান পাৰোঁ সিমান 100% মোৰ তৰফৰ পৰা সহায় কৰা হ'ব আৰু ব্যক্তিগতভাৱেও কিবা যদি সহায় বিচাৰে তেতিয়াহ'লে মই প্ৰস্তুত আছে বুলি মই তেওঁলোকক আজি জনাই দিছোঁ হয় হয় সেইটো এটা ভাল আমাৰ কাৰণে সিদিনা একমাহমান আগত তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ডিজেবল দিনা মই গৈছিলোঁ তেওঁলোকৰ প্ৰগ্ৰামত ইয়াতে 91% ফৰ্মেল মেট্ৰিক পৰীক্ষাত 91% পোৱা এজন মই ল'ৰা পালোঁ মানে ছাত্ৰ এজন পালোঁ তাৰপিছত সেইটো বুজা যায় যে ভাল মানুহে 91% নাপায় কিন্তু তথাপিও তেওঁলোকক 5জন তেওঁলোকে সম্বৰ্ধনা জনাইছে যোনে চবে প্ৰথম পজিশ্যনত আছে আৰু 60%ৰ ওপৰত কিন্তু 91টো আমাৰ জালা মণ্ডল হিচাপে প্ৰথম পাইছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা ডিজেবল হিচাপে এটা ক্ৰাইটেৰিয়া থাকে এটা পাৰ্চেণ্টে থাকে তেওঁলোকক যিমানখিনি সিমান সহায় কৰিব পাৰিব বুলি মই আশা কৰোঁ আৰু শিৱসাগৰকো আমাৰ BTCৰ টাৰ্গেট ফৰ্গেট যিমানখিনি ওলাই আছে তেওঁলোকৰ লগত মই কথা পাতি আছোঁ যে ডিজেবল কাৰণে আমাৰ অঞ্চলত বহুতজন আছে ভাল পৰা আৰু কিন্তু তথাপিও তেওঁলোকে ডিজেবল আমাৰ তৰফৰ পৰাও শিৱসাগৰৰ তৰফৰ পৰাও সেইটো সহায় কৰি যাব বুলি আমি আলোচনা কৰি থোৱা হৈছে কিন্তু যোগাযোগ থাকিলে ভাল হয় বেছি কাৰণ কাই কি কেনেকৈ বিচাৰ কৰি নাপাওঁ যিহেতু সেইখিনি ধন্যবাদ क'क्राझार सहरनि गोजोनफुरि गांजेमा बाजारनि उल्था फारसे थानाय आइ-आफा BM इन्स्टिट्युट अफ पारामेडिक्स सोलोंसालियाव 2025-26 बोसोरनि थाखाय पारामेडिकेल कर्सफोरनि गोदान मुं थिसननाया सोलिगासिनो दङ। आइ-आफा BM इन्स्टिट्युट अफ पारामेडिक्सआ भारत सेवक समाजजों गनायथि जानाय आरो गुवाहाटीआव थानाय बान्था आवथायनो हानाय फसंथान एसियाडिक' एकाडेमिनि सिङाव सामलाय जानाय गंसे गाहाम सोलोंसालि। आइ-आफा BM इन्स्टिट्युट अफ पारामेडिक्स सोलोंसालियाव नोंथाङा BSS डिप्ल'मा इन मेडिकेल लेबरेटरी टेक्न'ल'जि, BSS डिप्ल'मा इन अपारेशन थिएटर टेक्न'ल'जि, BSS डिप्ल'मा इन फार्स्ट एड एन्ड पेशेन्ट केयार, एक्स-रे एन्ड इमेजिं टेक्न'ल'जि बायदि आयदाफोरनि सायाव नोंथाङा सोलोंथाय लानो हागोन। लोगोसे सोलोंथाय जोबनायनि उनाव प्लेसमेन्टनि खाबुबो नोंथाङा मोननो हागोन। आइ-आफा BM इन्स्टिट्युट अफ पारामेडिक्स सोलोंसालियाव जायखिजाया स्ट्रिमजों 12 थाखो उथ्रिसार जानो हानाय फरायसुला-फरायसुलिफोरा बे सोलोंथायनि खाबुखौ लानो हागोन। थारैनो नोंथाङा जुदि सावस्रि फाहामथायनि सोलोंथाय लानो गोसो जानानै दङब्ला अब्ला गोबाव खालामाजासे आइ-आफा BM इन्स्टिट्युट अफ पारामेडिक्स सोलोंसालियाव थाबैनो सुलाद लादो। सुलाद लानो एबा आबुङै मिथिनो थाखाय 9395899391 एबा 8135971844 मबाइल नाम्बाराव फोनांजाब खालामदो।